নমস্কাৰ, মই গৌৰৱ। মোৰ আজিৰ কবিতা অব্যক্ত অভিমান। তোমাৰ লগত ফুটপাথত চাহ একাপ খাবলৈ মন আছিলে, পিছে অকথ্য স্বপ্নবোৰ পঞ্চবাৰ্ষিকী পৰিকল্পনাৰ দৰে হৈ গ'ল। চৰকাৰ আহিল, চৰকাৰ গ'ল, স্থগিত পৰিকল্পনা আৰু স্থগিত স্বপ্ন ব্যক্ত কৰা আজিও বাকী। মই আকাশ কুসুম ভাবা গল্পবোৰ জোনাকৰ ৰাতিত তোমালে ব্যক্ত কৰিবলৈ মন আছিলে, পিছে ইচ্ছাবোৰ স্থগিত হৈ ৰ'ল। ব্যক্ত কৰা আজিও বাকী। বৰষুণ জাকৰ মাদকতাত হাতত হাত ধৰি তিতিব মন আছিলে, কিন্তু ব্যক্ত কৰা আজিও বাকী। তোমাৰ চকুৰ উপন্যাসৰ পাত বহুদিন হ'ল পঢ়া নাই জানা, কিন্তু ব্যক্ত কৰা আজিও বাকী। ব্যক্ত কৰা আজিও বাকী।